Midnight celebration আজি এনেদৰে কৰি midnight celebration আজি জন্মদিনৰ midnight celebration আজি এনেকৈ কৰিম যে তুমি পৰজনমতো পাহৰিব নোৱাৰিবা পৰজনমতো পাহৰিব নোৱাৰিবা Happy birthday to you Happy birthday to dear Sire Happy birthday my sweetheart Happy birthday my sweetheart মানে মুকলি হল আখৰ আইবি খুব এটা সুন্দৰ মুহূৰ্ত মোৰ বাবে কিয়নো থিয়েটাৰ সূৰ্যৰ লগত মই দ্বিতীয় বছৰৰ বাবে জড়িত হ'বলৈ সুযোগ পাইছোঁ প্ৰথম বছৰ মৰমৰ সদাগৰ কলিজা এজনী বোৱাৰীৰ মৃত্যুৰ যোগেদি দৰ্শকৰ মাজত চিনাকি লাভ কৰিছিলোঁ থিয়েটাৰ সূৰ্যৰ মঞ্চত আৰু এইবেলি অভিজিৎ ভট্টাচাৰ্যদেৱৰ গীতিত ৰচনা মৰমৰ তেজৰ টোপাল লগতে ৰঙা গোলাপৰ ৰং আৰু প্ৰশান্ত মেনা এজন খুব উদ্যমান আৰু খুব সুন্দৰ নাট্যকাৰ পৰিচালক তেখেতৰ এটা খুব সুন্দৰ মিঠা নাটক সংগীবিহীন সম্ৰাট গতিকে এই তিনিখন নাটকৰ যোগেদি আমি থিয়েটাৰ সূৰ্যৰ নাট্য দলে মানুহৰ মন জয় কৰিবলৈ ওলাই আহিম আজি প্ৰথম দিন আৰু 16 আগষ্ট তাৰিখে আমি মঞ্চ মুকলি কৰা হ'ব দৰ্শকৰ মাজত আমি ওলাই আহিম এটা ডাঙৰ প্ৰত্যাহ্বান এয়াই আশা কৰিছোঁ বিগত বছৰৰ দৰে এই বছৰো যাতে দৰ্শকৰ মৰম সন্মান স্নেহ সমান্তৰালভাৱে পাওঁ দুগুণ ৰূপত পালে আৰু ভাল লাগিব আৰু এই উৎসাহ এই মৰমখিনি পালে আমি ভৱিষ্যতে ভাল কাম কৰাৰ প্ৰেৰণা পাই যোৱাবাৰো মানে ৰাজমুখী দলে মানে সন্মান কৰি আনে যে এইবাৰ কেনেকুৱা আশা কৰিছে ভাল কেৱল মই নহয় প্ৰত্যেকজন ব্যক্তি যিয়ে নাট্য দলত জড়িত হৈ থাকে প্ৰযোজক হওক কলা কুশলী হওক প্ৰত্যেকজনে বিচাৰে যে দৰ্শকে এটা স্বীকৃতি লাভ কৰক মোৰ সৌভাগ্য যে মই ইমান কম সময়ৰ ভিতৰত সেই স্বীকৃতি পোৱাৰ সুযোগ পাইছোঁ আৰু সেই সুযোগ বা সেই উপাধিটোৰ লগত নিজৰ স্থিতিটো যুক্তিসংগ কৰিবলৈ মই পৰিশ্ৰম আৰু অধ্যয়নৰ বেছি অলপ কৰিবলৈ যত্ন কৰিছোঁ যাতে তাৰ যোগ্য হ'ব পাৰোঁ দৰ্শকৰ মৰমৰ কাৰণে আজি এইখিনিত উপনীত হৈছোঁ আৰু সেই মৰমখিনি যাতে ভৱিষ্যততো থাকে তাৰ বাবে অপ্ৰাণ চেষ্টা চলাই যাম আৰু থিয়েটাৰ সূৰ্যৰ 2024-25 বৰ্ষটো খুব সফল বৰ্ষ হওক অন্য নাট্য দলৰ তুলনাত আমি যাতে মানুহৰ মৰম আৰু অলপ বেছিকৈ পাওঁ তাৰে কামনা কৰিছোঁ যোৱাবাৰ নাটকত মানে আপোনাৰ এটা মানে বিশেষ মানে এক্সিডেণ্ট এটা হৈছিল আচলতে এইটো তাৰপিছতো কিন্তু অবিৰতভাৱে আপুনি মানে অভিনয় কৰি গৈছিলে কেনেকুৱা এটা সেইটো এটা স্বাভাৱিক কথা কাৰণ আমি প্ৰত্যেকজন কলা কুশলীয়ে নাট্য দলত যেতিয়া আমি সংযোজন হওঁ তেতিয়া আমাৰ এটা দায়িত্ববোধ থাকে গতিকে ব্যক্তিগত যি কাৰণে নহওক শাৰীৰিক অসুস্থতা হওক ব্যক্তিগত কাৰণ হওক কিবা অন্য কাৰণ হওক